পোনপ্ৰথমে মোৰ তৰফৰ পৰা সকলোলৈকে অসমীয়া নৱবৰ্ষ আৰু অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। নৱবৰ্ষই যাতে সকলোৰে মন প্ৰাণ উজ্জীৱিত কৰি তোলে। আপোনালোকে বিহু বুলি ফুৰিবলৈ ওলাই গৈছেনে বাৰু? মই কিন্তু হ'লে পূৰা ফুৰিছোঁ দেই। কাৰণ বিহুত ফুৰা আৰু এনেই ফুৰাৰ মাজত বহুত পাৰ্থক্য। কাৰণ বিহুত ফুৰিবলৈ গ'লে মানে পিঠাৰ পৰা আদি কৰি লাডুৰ পৰা সকলো পায়। সেইকাৰণে বিহুত বেছি ভাল লাগে। আৰু মই কিন্তু ফুৰিবলৈ গ'লে আলহীৰ ঘৰত যদি যোনখন চাহৰ লগত পিঠাৰ প্লেটখন যে দিয়ে, ডাইৰেক্ট মই তেল পিঠাখনহে হাত দিওঁ। আপোনালোকে বাৰু কিহত হাত দিয়ে বাৰু জনাবচোন কমেণ্ট বক্সত। বহাগৰ প্ৰথম দিনটোত বছৰটো যাতে ভালে কুশলে পাৰ হয়, তাৰ বাবে সকলোৱে নামঘৰলৈ গৈ ভগৱানৰ শ্ৰীচৰণত সেৱা আগবঢ়ায়। আমিও নামঘৰলৈ প্ৰথম দিনটোতেই আহোঁ, কিন্তু এইবাৰ বিশেষ অসুবিধাৰ বাবে আহিব পৰা নাছিলোঁ। সেইবাবে আজি ভগৱানৰ শ্ৰীচৰণত সেৱা এভাগ আগবঢ়াবলৈ বুলি ওলাই আহিলোঁ। এইখন নামঘৰলৈ সোমোৱাৰ প্ৰথমখন গেট। পুৰণা গেটখনৰ ঠিক পিছফালে এখন নতুন গেট বনাই আছে। দেখা পাইছেনে বাৰু আপোনালোকে? খুব কম দিনৰ ভিতৰত এই গেটখন সম্পূৰ্ণ হৈ উঠিব। আমি গাড়ীখন পাৰ্কিং কৰি শৰাই সামগ্ৰীসমূহ লৈ নামঘৰলৈ প্ৰৱেশ কৰিলোঁ। ধূপ চাকি জ্বলোৱাৰ পিছত আমি নামত বহিলোঁ। সমূহীয়া প্ৰাৰ্থনা কৰি আশীৰ্বাদ ল'লোঁ। তাৰপিছত প্ৰসাদ গ্ৰহণ কৰি ঘৰমুৱা হ'লোঁ। ৰাস্তাৰ কাষতে কুঁহিয়াৰ ৰসৰ দোকান এখন দেখা পালোঁ। তাতে অলপ সময় ৰ'লোঁ আৰু দুগিলাচ কুঁহিয়াৰ ৰস খাই ঘৰলৈ উভতিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।